আজি আমি নতুন এটা ৰেচিপি বনাব লৈছোঁ ডিম দি পেলাই আলু দি আহকচোন বনাওঁ। তাৰ বাবে লৈছোঁ এই আলু দুটা মই কাটি লৈছোঁ ধুই মেলি, এটা বিলাহী লৈছোঁ আৰু এয়া পিঁয়াজ পেষ্ট কৰি লৈছোঁ আৰু এয়া ডিম দুটা লৈছোঁ। আহক আমি এতিয়া ডিম দুটা ভাঙি লওঁ। ইয়াতে মই অকণমান নিমখ দিয়ে লৈছোঁ বাতিটোত। এনে চিম্পুল ৰেচিপি আপোনালোকক দেখুৱাম, আপোনালোকে বনায়ে, মই এনেই দেখুৱাম আৰু আপোনালোকক। আহকচোন আমি বনাবলৈ যাওঁ। হৈ গ'ল, আমি ইয়াতে দুটা ডিমকেইটা দি দিছোঁ। একদম ইজি বনাবৰ কাৰণে। আপোনালোকে পিঁয়াজ দিও বনাব, আমলেটটো কৰি ল'ব পাৰে। মই পিঁয়াজ দি নাই কৰা আৰু খালীকৈ কৰিছোঁ। আপোনালোকে পিঁয়াজ জলকীয়া দিও কৰি ল'ব পাৰে যদি জ্বলা খাব মন যায়। দেখিছেনে এনেকৈ পাতলকৈ বনাই লৈছোঁ। এতিয়া মই লুটিয়াই দিম। পটল ভাজা এয়া মই কাঢ়ি দিছোঁ। মই আপোনালোকক দেখুৱাই যাম। এখনটা বনাই দিছোঁ আৰু এয়া মই তেল দিছোঁ আকৌ। এটা মই জিৰা কেইটামান ফোৰণ দিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। ইয়াতে অলপ আদা নহৰু পেষ্ট দি দিছোঁ। অলপ জলকীয়া গুড়ি দিছোঁ। অলপ হালধি গুড়ি, অলপ মছলা গুড়ি, আৰু নিমখটো নিজে দিয়া মতে দিছোঁ আৰু মই কম বেছি কৰি ল'ব পাৰিব। ইয়াতে মই এতিয়া বিলাহীখিনি এড কৰি দিম। এয়া বিলাহীখিনি এতিয়া গলি গৈছে। মই ইয়াতে আলুখিনি এড কৰি দিম। মই ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই গৰম পানী ইউজ কৰিছোঁ। মই এই পিঁয়াজৰ বাতিটো ধুই ল'লোঁ প্ৰথমে। ইয়াতে আন্দাজ মতে পানী দিলোঁ। পানী দি পেলাই
আলুখিনি সিজালৈ অপেক্ষা কৰোঁ আহক। এয়া বন্ধু বান্ধৱীসকল, এয়া মোৰ আলু সিজি গৈছে। এয়া মই এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ ডিমখিনি, ইয়াতে মই দি দিছোঁ চাওক। ইয়াতে মই অলপ গৰম মছলা দি দিছোঁ। এয়া আমাৰ হৈ গ'ল এইটো ৰেচিপি, আপোনালোকৰ ওচৰত চাৰ্ভ কৰি দেখুৱাম ব'লক। বান্ধৱীসকল এয়া চাওকচোন, একদম ইজি, আপোনালোকে ঘৰত বনাই খাব আৰু নিশ্চয় খাইছে। খাবলৈ কিন্তু বহুত সোৱাদ হয়। এয়া বন্ধু বান্ধৱীসকল, এয়া আপোনালোকৰ ওচৰত ডিম আৰু আলুৰ এইটো ৰেচিপি বনাই আগবঢ়ালোঁ। আপোনালোকে বনাই খাব, কেনেকুৱা পায় কমেণ্টত জনাব। আজিলৈ আহোঁ।